हेलो एवरीवन আজি আপোনালোকলৈ এযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ যিযোৰ মই এপ্লিক ৱৰ্ক কৰিছোঁ অৰ্থাৎ লেছ কাটি কাটি ফুল বনাই দিছোঁ আৰু এইযোৰ হৈছে কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব মই ধুনীয়াকৈ চাদৰখনত দহিও কৰি দিছোঁ চকলেট কালাৰ সূতাৰে যিটো দহি গুঠা সূতা হিটোৱে চাদৰখন ৰেডি টু ওয়্যাৰ কৰা আছে দহিখিনি কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকক যদি দহি গুঠা ভিডিও লাগে তেন্তে কমেন্ট কৰিব আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই আৰু এইটো কৰিবলৈ খুবেই সহজ সেইকাৰণে আপোনালোকেও শিকিব পাৰিব তাৰ কাৰণে মই ভিডিওটো বনাইছো গতিকে যিসকলে মোৰ পেজটো ফলো কৰা নাই ফলো কৰি ল'ব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু এইখন হ'ল ইয়াৰ মেখেলাখনতো মই তেনেকৈ চাদৰখনৰ দৰে ফুল দিছো আৰু ওপৰলৈকে সৰু সৰু এনেকৈ বুটা দি দিছো মেখেলাখনো খুবেই ভাল লাগিছে আৰু এইযোৰত মই চকলেট কালাৰ লগাইছো মোবাইলত অকমান বেলেগ লাগিব পাৰে কিন্তু চকলেট কালাৰ হয় আৰু মিৰৰ লগাই দিছো বাবে খুব ধুনীয়াকৈ জিলিকিছে কাপোৰযোৰ আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই আৰু এই তলত মই কৰি আছো পখিলা ডিজাইনত ইয়াৰো যদি ভিডিও লাগে আপোনালোকে কমেন্ট কৰিব এতিয়া আমিনো কেনেকৈ ফুলপা কৰিলো হেতু দেখাম এয়া হৈছে ওপৰ যিটো চাদৰৰ ভাঁজ জাপি ললে পৰিব হেখিনিত মই আঁকি লৈছো ধুনীয়াকৈ এইটো আপোনালোকে ফুলটো স্ক্ৰিনশ্বট মাৰি লৈ ল'ব পাৰিব আঁকি লোৱা পাছত আমাক লাগিব এয়া ফ্লাৱাৰ লেছ আৰু মই লৈছো এয়া ফেব্ৰিক কালাৰ আৰু 0 নম্বৰৰ বাৰ্ছ লৈছো সৰুডাল আৰু লাগিব লগাবলৈ আঠা আৰু এটা মই 3D গ্লিটাৰ লৈছো যিটো লগালে বহুত ধুনীয়া লাগে ৰাতি কাপোৰযোৰ পিন্ধিলে ভাল লাগিব এটা 3D লুক আহিব আৰু এতিয়া মই এনেকৈ বাছডালৰ সহায়ৰে ধুনীয়াকৈ পাতবোৰ আঁকি লৈছো আপোনালোকে প্ৰথম তেনেকৈ পাতবোৰ আঁকি ল'ব আৰু এনেকৈ আঁকি ল'লে খুবেই সহজ হয় প্ৰথমতে পাতবোৰ কৰি তাৰ পিছত আঠা দি ধুনীয়াকৈ ফুলটো লগাই দিব আৰু মই অঁকাৰ দৰে এনেকৈ সৰু ব্ৰাছ ল'ব ডাঙৰ ব্ৰাছ ল'লে অকমান আঁকিবলৈ দিগদাৰ হয় আপোনালোকে দোকানত 0 নম্বৰৰ ব্ৰাছ বিচাৰিলে পাই যাব খুব বেছি দামো নহয় 10 টকা 20 টকাতে এই ব্ৰাছসমূহ পাই যায় গতিকে আপোনালোকে সূতা অনা দোকান বা তেনেকুৱা দোকানতে পাই যাব আৰু এনেকৈ ফুলবোৰ ধুনীয়াকৈ পাতবোৰ আঁকি লৈছো মই আৰু পাতবোৰ অঁকাৰ পাছত এটা আটাকৈ ফুলটো লগাই দিম গতিকে ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব মই ফুলটো লগাবলৈ ফেব্ৰিক গ্লু ব্যৱহাৰ কৰিছো আপোনালোকে এটো ল'ব পাৰে ধুই দিলেও এৰাই নাযায় আপোনালোকে কাপোৰযোৰ কৰা 24 ঘণ্টাৰ পাছত ইস্ত্ৰি কৰি দিব বেক সাইডে আৰু এৰাই নাযায় এনেকৈ এতিয়া মই এপাহ এপাহকৈ ফুলটো লগাই লম আপোনালোকে এনেকৈ লগাব খুবেই সহজ হয় বেছি টান নহয় এনেকৈ কৰিলে কাপোৰযোৰ খুবেই ভাল লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মই গোটেইখিনি ভিডিও কৰা নহল যিখিনি মই মিৰৰ লগাইছিলো গতিকে হেখিনি ইমান দেখাব লগা বস্তু নহয় মই মাজতে এনেকৈ আঠা লগাই লগাই মিৰৰটো লগাই দিছো আপোনালোকো তেনেকৈ লগাব পাৰিব মিৰৰ লগোৱা ভিডিওটো মোৰ কৰিবলৈ থাকি গল গতিকে আপোনালোকে বেয়া নাপাব সহজ হয় একো টান নহয় মাজত জায়গা থাকে এনেকৈ আঠা লগাই লগাই মিৰৰটো লগাই দিলে হৈ যাব আৰু এতিয়া আপোনালোকক কাপোৰযোৰৰ ফাইনেল লুকটো দেখাইছো কেনেকুৱা লাগিছে জনাব আৰু যদিহে আপোনালোকে এইযোৰ কাপোৰ ল'ব বিচাৰে তেন্তে মোৰ লগত কন্টেক্ট কৰিব পাৰিব মোক ইনবক্সত মেছেজ কৰিব পাৰিব বা কমেন্টতো আপোনালোকে প্ৰাইচবোৰ সুধিব পাৰিব খুব বেছি দামীও নহয় গতিকে আপোনালোকে এফৰ্ডেবল প্ৰাইজত এযোৰ ধুনীয়া ডিজাইনাৰ মেখেলা চাদৰ পিন্ধিব পাৰিব গতিকে আজি ভিডিওটো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু যদিহে ভাল লাগিলে তেন্তে পেজটো ফলো কৰি দিব আজিলৈ আহো বাই